যোৰহাট কবি সন্মিলনৰ সভানেত্ৰী আয়েশা বাইদেউৰ কবিতা এটা পাঠ কৰিব ওলাইছোঁ। কবিতাটিৰ শিৰোনাম একেই কাতি একেই ৰাতি। পোহৰ বিচাৰি ওলাই গ'ল মানুহজন বাটে বাটে, আন্ধাৰক খেদি খেদি। কিমান যে অস্থিৰ ঘৰৰ ভিতৰত সোমাই থাকি। উনাহঁতৰ ভোকাটোৰ মুখখন দেখি জীয়াই থাকিব বিচৰা নাই, আত্মহত্যাও কৰিব পৰা নাই। কিমানৰ ঘৰত যে কাজিয়া, আখলতো জুই নাই, চৰুতো চাউল নাই। কিমানৰ ওচৰত হাত পাতিব তাৰো হিচাপ নাই। কি দিন কি ৰাতি সকলো যে একেই কাতি। উভতি আহিব বুলি আন্ধাৰৰ মাজত বহি আছে বুঢ়ী শলিতা পুৰি। সেই কৰোণা তোমাৰ নিৰ্যাসেৰে পৰিপূৰ্ণ হৈ নাচি উঠক আশাৰ বতৰা আৰু নতুন পুৱাৰ সম্ভাৱনা। ধন্যবাদ। কবিতা পাঠ মফিদা বেগম।